নমস্কাৰ, মোৰ নাম আলিশা ইয়াসমিন। মই ভোটগাঁও VCDCৰ পৰা আহিছোঁ আৰু মই এজন ষ্টুডেণ্ট BA 3rd চেমত পঢ়োঁ। ছাৰ, মই আপোনাক এটা কুৱেশ্যন কৰিবলৈ বিচাৰোঁ। কুৱেশ্যনটো হ'ল কমিউনিটি ভিজন ডকুমেণ্টৰ দ্বাৰা BTRত কি লাভ হ'ব? এওঁ সুধিছে যে আমি যোৱা 30 ডিচেম্বৰত কমিউনিটি ভিজন ডকুমেণ্ট বুলি এটা কাম কৰিছিলোঁ, ভিজন ডকুমেণ্ট ওলাইছিলোঁ 26টা জনগোষ্ঠীৰ কাৰণে। এইটো কি কাম কৰিব বা ইয়াৰ পৰা কি লাভ হ'ব বুলি তেওঁ সুধিছে। যে কমিউনিটি এটা কমিউনিটিৰ নিজৰ নিজৰ আশা আকাংক্ষা থাকে, যিটো এছপিৰেশ্যনছ বুলি কোৱা হয়। এই কমিউনিটিসকলৰ আমাৰ বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে। বড়ো, ৰাজবংশী, মাইনৰিটি, মুছলিম, কি কয় আমাৰ বঙালী, ইয়াৰ লগতে আমাৰ গাৰো, ৰাভা, চৰণীয়া, আমাৰ আছে গোৰ্খা, ইয়াত আছে সান্থালী আৰু আদিবাসী জনগোষ্ঠীৰ পৰা কুৰুক, উৰাও, মুণ্ডা সকলো আছে। আৰু তেনেকুৱা কৰি মদাহী, চৰণীয়া, হাজং, বহুত জনগোষ্ঠী আছে। জোলা, দেশী, এই সব জনগোষ্ঠী, সূত্ৰধৰ, নাথযোগী, এই জনগোষ্ঠীবিলাক আমি ক'ব নোৱাৰা সময়ৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে। বহুত সময়ৰ পৰা ইয়াত বসবাস কৰি আছে। এই কমিউনিটিবিলাকক, এই জনগোষ্ঠীবিলাকৰ নিজৰ চবৰো আত্মা সন্মান লৈ জীয়াই থাকিব বিচাৰে। কোনো জনগোষ্ঠীয়ে নিবিচাৰে কি মোৰ আত্মা মোক কোনোবা ৰেচপেক্ট নকৰক, এইটো কোনো নিবিচাৰে। চবেই বিচাৰে মোক ৰেচপেক্ট কৰক। কিন্তু সমাজত কি আছে, কাক ৰেচপেক্ট কৰে? এটা হ'ল টকা পইচা থকা ধনীবিলাকক ৰেচপেক্ট কৰে, নহ'লে কোনোবা পাৱাৰ থাকাক ৰেচপেক্ট কৰে, নহ'লে শিক্ষিত মানুহক ৰেচপেক্ট কৰে। সমাজত এটা বেলেগ কেৰেক্টাৰ আহি গৈছে। ইফালে চৰকাৰে কোনো কমিউনিটিকে মানে কি কয়, এটা কমিউনিটিক কোনো ষ্টেটাছ দিয়া নাই। 1000 বছৰী পুৰণা জনগোষ্ঠীক অমুক সন্মান দিব লাগে, 500 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে, 100 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে। তেনেকুৱা আমাৰ সংবিধানত কোনো লিখা নাই। তাৰ কাৰণে কি হৈছে, কিছুমান জনগোষ্ঠীয়ে সদায় দুখত থাকে যে আমাকনো কোনে চাব, আমাকনো কোনো সহায় কৰিব। স্বাধীনতাৰ এই 78 বছৰত কিছুমান জনগোষ্ঠী আছে আমাৰ বড়োলেণ্ড অঞ্চলৰ, যাৰ একবাৰো MLA হোৱা নাই। কিংবা জনগোষ্ঠীৰ একবাৰো MLA পোৱা নাই, কিছুমানে একবাৰো MP পোৱা নাই, MLA MP হোৱা নাই, কোনো পঞ্চায়তত হোৱা নাই। তেনেকুৱা জনগোষ্ঠীবিলাক আছে। এই জনগোষ্ঠীবিলাকে অলপ হীনমানতাত ভোগে, ইনফেৰিয়ৰিটি। আৰু কিন্তু তেখেতসকলৰো ভাৰতীয় নাগৰিক হিচাপে আত্মা সন্মান পাব লাগে, ৰেচপেক্ট পাব লাগে, অনাৰ পাব লাগে, ষ্টেটাছটো তেখেতসকলক পাব লাগে। কিন্তু ভাৰতটো স্বাধীনতা যেতিয়া হ'ল 1947 চনত, আমি চবে একেলগে স্বাধীনতাটো পালোঁ। আৰু ভাৰতত সেই সময়ৰ 1600 ভাষাভাষী লোক আছিলে। 1600 লেংগুৱেজেছ ইন ইণ্ডিয়া। 1600 ভাষা ভাৰতত। ইয়াতকৈ বেছি আছিলে, আগতেতো 1000-5000 আছিলে। ইয়াৰ পিছত কমি 1600 ভাষা আমাৰ আছে। আৰু বহুত জনগোষ্ঠী আছে, মানে এটা ষ্টেটত 300, 400, 500 ট্ৰাইবেল, ST, SC জনগোষ্ঠীবিলাক আছে। আৰু যিবিলাক দলিত আছে, বিভিন্ন জনগোষ্ঠীবিলাকে আছে। সেই জনগোষ্ঠী মাইনৰিটিছবিলাক আছে। এই জনগোষ্ঠীবিলাকে বহুতে কি কৰা নাই, কিবা এটা সন্মান লাগে, সেইটো সন্মান পোৱা নাই, তেনেকুৱা এটা অনুভৱ হয়। গতিকে 1950 চনত আমাৰ ভাৰতৰ সংবিধানটো এপ্ৰুভ হৈ গ'ল। আৰু 47ত আমি স্বাধীনতা পালোঁ। 50ত আমি কি হ'ল, স্বাধীন দেশৰ নাগৰিক হিচাপে এটা স্বীকৃতি পালোঁ। আমি চবে চিটিজেন হৈ গ'লোঁ দেশৰ। আৰু লগতে ভোটাৰো হৈ গ'লোঁ। ভোট দিব পায়। চিটিজেন মিনছ হোৱাট? ভোট দিবলৈ পায়। ফৰেনাৰটো ভোট দিবলৈ নাপায়, চিটিজেনেহে ভোট দিব পায়। চ' আমি চবে এডাল্ট ফ্ৰেঞ্চাইজি 18 বছৰ হোৱাৰ পিছত চবে ভোট দিবলৈ পায়। ভাৰত চৰকাৰে যিবিলাক ব্যৱস্থা সুবিধা দিছে, সব আমাৰ কাৰণে আহি যায়। কিন্তু ইয়াৰ পিছতো জনগোষ্ঠী হিচাপে কাৰো কাৰণে ইয়াতে স্পেচিফিক কোনো জাগা নাই, শ্বেয়াৰ নাই, কুৰ্চি নাই, ৰেচপেক্ট নাই। এই কথাবিলাক ভাবি আছে। গতিকে এই কথাটো মই বহুত বছৰৰ পৰা চাই আছিলোঁ যে বহুত সৰু সৰু জনগোষ্ঠী আমাৰ ইয়াত আছে। হাজং জনগোষ্ঠী আছে, ইয়াত মদাহী জনগোষ্ঠী আছে, শৰণীয়া কছাৰী আছে, বহুত জনগোষ্ঠী আছে। এই জনগোষ্ঠীবিলাকে সদায় মেমৰেণ্ডাম লৈ যাব লাগে। মুখ্যমন্ত্ৰীৰ তাত কিব লাগে, MLA তাত কিব লাগে, MP তাত কিব লাগে, কিবা কেন্দ্ৰ চৰকাৰক লগ কৰিব লাগে। আমাক এইবিলাক কামবিলাক হোৱা নাই। তো সেইকাৰণে মই যিহেতু বহুত বছৰ আন্দোলন কৰিছোঁ, যেতিয়া জুন মাহৰ গৰমত
34, 36 ডিগ্ৰী গৰমত ৰেল লাইনত বহি আছিলোঁ। জুন মাহৰ সেই গৰমত যেতিয়া নেশ্যনেল হাইৱেত বহি আছিলোঁ, তেতিয়া মই ভাবি আছিলোঁ যে কোনোবা দিনা যদি মই চৰকাৰত আহোঁ বা চৰকাৰৰ দায়িত্ব পাওঁ, কিছুমান কাম কৰিব লাগিব। সেই কথাবিলাক মই ডায়েৰীত লিখি থৈছিলোঁ যে মই ভাবিছিলোঁ যে দেশত এনেকুৱা হ'ব নোৱাৰে নেকি, আমিতো চবেই নাগৰিক, কিয় আমি ৰেল লাইনত নেশ্যনেল হাইৱেত যাব লাগে, তাত নোযোৱাকৈ আমাৰ কথাটো মাতি পেলাই শুনিব নোৱাৰে নেকি, এনেকুৱাটো কৰিব পাৰে। তো মই ভাবি আছিলোঁ মই কোনোদিন MLA মন্ত্ৰী হ'ম বুলি, পলিটিক্সত আহিম বুলি ভাবা নাই, বাট কোনোবা দিনা যদি মই তেনেকুৱা কাম কৰোঁ, মই ভাবি আছিলোঁ যে এই মানুহবিলাকক ৰেল লাইনত যোৱাৰ আগতে, নেশ্যনেল হাইৱে যোৱাৰ আগতে, অসম বন্ধ, ভাৰত বন্ধ, BTC বন্ধত যোৱাৰ আগতে মাতি কথা পাতিব লাগে। তো সেইকাৰণে আমাৰ সময়ত আমি এই হেপিনেছ মিছনটো এতিয়া আমি কি কৰিলোঁ, সেইটো কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এটা আমি বনাই দিলোঁ। এতিয়া কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে কি কৰিব, বড়োলেণ্ডৰ 26 কমিউনিটিটোক বছৰত 4 বাৰ কথা পাতিব, বছৰত 4 বাৰ, যে প্ৰত্যেক জনগোষ্ঠীৰ লিডাৰবিলাকত বছৰত 4 বাৰ চৰকাৰে মাতিব আৰু সুধিব আপোনাৰ কি সমস্যা আছে। এইটো ফাৰ্ষ্ট ইনিচিয়েটিভ মে বি ইন ইণ্ডিয়া, ভাৰতৰ হয়তো প্ৰথম হ'ব পাৰে। কোনো জনগোষ্ঠীক মাতি কথা নাপাতে কোনো চৰকাৰে, আমি কথা পাতিম বুলি ঠিক কৰিলোঁ। তাতে আমি ঠিক কৰিলোঁ যে আজিৰ তাৰিখত স্বাধীনতাৰ 78 বছৰ পিছত কোন জনগোষ্ঠীৰ কি আশা আকাংক্ষা আছে, এই আকাংক্ষাটো ওলাবৰ কাৰণে আমি ভিজন ডকুমেণ্টটো ওলালোঁ। আৰু ভিজন ডকুমেণ্টটো 1 মাহ 2 মাহৰ আমাৰ এটা প্ৰক্ৰিয়া, তাত আমি এক্সপাৰ্টবিলাক লগাই দিলোঁ, জনগোষ্ঠীবিলাকৰ লিডাৰবিলাক মাতিলোঁ, কুৱেশ্যন কৰিলোঁ, আৰু এইকাৰণে 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্টটো ওলাই আনিব পাৰিলোঁ। এতিয়া আমি গম পাই যাওঁ, আমাৰ টেবুলতে আছে, আমাৰ ইয়াত আদিবাসী কি লাগে, আমাৰ ইয়াত কোচ ৰাজবংশী কি প্ৰব্লেম, চবৰো প্ৰব্লেমবিলাক আমি গম পাই গ'লোঁ। এতিয়া আমি কি কৰিলোঁ, এইটো যিটো সুধিছে আমিতো গম পালোঁ, এতিয়া কি কৰিম আমি, এই কমিউনিটি এছপিৰেশ্যনৰ ভিতৰত সব জনগোষ্ঠীৰ ভাষাটো আমি জীয়াই ৰাখিব বিচাৰিছোঁ। ভাৰত চৰকাৰে আহি পোৱালৈকে আৰু হয়তো 50 বছৰ হ'ব পাৰে যে 1600 ভাষা জীয়াই ৰাখিব লাগে। এতিয়া ভাৰততো 22টা ভাষাই শ্বেডিউল লেংগুৱেজ, মইতো বিচাৰোঁ কিয় 22টা, 1600 হওক 2000 হওক, সব ভাষাটোকে আমি এটা চৰকাৰী ৰিকগনেশ্যন এটা দিব লাগে, কাৰণ এইটো ভাৰতীয় ভাষা হয়। আমাৰতো একো ক্ষতি নহয় যদি মদাহী যদি কিবা ভাষা কয় এইটো জীয়াই ৰাখিব লাগে, বৰ্মন কছাৰী কিবা ভাষা কয় এইটো জীয়াই ৰাখিব লাগে, এইটো ভাৰতীয় ভাষা হয়। কিন্তু আজিলৈকে এই পলিচিবিলাক এতিয়ালৈকে হৈ উঠা নাই, কেতিয়াবা হয়তো হ'ব মই আশা কৰোঁ। গতিকে আজি ৰিজনেল লেভেলতো এইটো হোৱা নাই। সেইকাৰণে আমি ভিজনৰ ডকুমেণ্টৰ পিছত এতিয়া কি কৰিলোঁ, 18 লেংগুৱেজেছৰ কাৰণে এটা আমি ডিক্সনাৰীৰ নিচিনা কিতাপ ওলালোঁ। সিদিনা 18টা লেংগুৱেজ আমি একেলগে সমান বড়ো, তাত হিন্দী ইংলিছো আছে, বাকী 16টা আছে, আমাৰ হিন্দী ইংলিছটো বাদ দিলে বড়ো, অসমীয়া, সান্থালী, নেপালী, সব লেংগুৱেজ, কোচ ৰাজবংশী সব লেংগুৱেজ এটা কিতাপতে 1000 এটা শব্দ, 1000 এটা বাক্য আমি একেলগে কৰিলোঁ। আৰু এটা বড়োলেণ্ডৰ কমিউনিটিবিলাক, আমাৰ জনগোষ্ঠীবিলাকে নিজকে অসমত বা উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত বিচাৰি নাপায়। আমি ক'ত আছোঁ, অন্তত বড়োলেণ্ডত যাতে বিচাৰি পায়, এই কাৰণে আমি এটা মিউজিয়াম বনাবলৈ গৈ আছোঁ। 26টা জনগোষ্ঠীৰ 26টা মিউজিয়াম এটা জাগাতে চিৰাঙত। তেতিয়া কি হ'ব, কোনোবা এজন স্কলাৰ ধৰি লওক বাহিৰৰ পৰা আহিল, জাৰ্মানৰ পৰা আহিল, সি যদি ভাবি আহিছে যে মই অসমত যাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ছাৰ্ভে কৰিম, ষ্টাডি কৰিম, ৰিচাৰ্চ কৰিম, এই কেম্পাছত অহাৰ পিছত সি কোচ ৰাজবংশী জনগোষ্ঠী চাবলৈ আহি বাকী 25টা জনগোষ্ঠী হৈ গম পাই যাব অট'মেটিকেলি। আমি তাত কিতাপ পত্ৰ তেখেতক দি দিম। গতিকে সেইটো এটা মিউজিয়াম আমি বনালোঁ। এতিয়া আমি কি কৰিবলৈ গৈ আছোঁ, আফটাৰ ভিজন ডকুমেণ্ট আমি প্ৰত্যেকটা জনগোষ্ঠীৰ ভাষাৰ ওপৰত নেশ্যনেল লেভেলত সেমিনাৰ, আমাৰ CILৰ লগত কানেক্ট কৰা বিভিন্ন কামবিলাক আমাৰ চলি থকা সময়তে আমি আৰু এটা হাতত লৈছোঁ যে অহা 2 মাহৰ 3 মাহৰ ভিতৰত এটা জনগোষ্ঠীৰ ইথনোগ্ৰাফি, এটা বুৰঞ্জী আমি লিখিবলৈ গৈ আছোঁ। এইটো কমপ্লিট বুৰঞ্জী নহয়, বাট এটা ইথনোগ্ৰাফি বুলি কয়, কমিউনিটিৰ হিষ্ট্ৰী এটা আমি এটা সব 26টা জনগোষ্ঠীৰ লিখিবলৈ গৈ আছোঁ, যিটো নেকি সেই জনগোষ্ঠীবিলাকে কৰি ল'ব পৰা নাই, বহুতে আমি সেইটো কৰিবলৈ গৈ আছোঁ। তেনেকুৱা কৰি প্ৰত্যেকটা জনগোষ্ঠীৰ যাতে বড়োলেণ্ডত নিজকে তলত বুলি নাভাবে, চবে সমান বুলি ভাবে, তেনেকুৱা এটা প্ৰক্ৰিয়া হাতত ৰখা হৈছে, যাতে সমানে চবে অনুভৱ কৰিব পাৰে মোৰো বড়োলেণ্ডত ৰেছপেক্ট আছে, মোৰো বড়োলেণ্ডত জাগা আছে। এতিয়া প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে আমাৰ মাইনৰিটিসকলৰ কাৰণে হোজ ভৱন, গোৰ্খাসকলৰ কাৰণে
আমাৰ যেটো কি কয় দুৰ্গা মল্লৰ কাৰণে ভৱন বা গোৰ্খা ভৱন সান্থালীসকলৰ কাৰণে সিধু মুৰ্মু কানু মুৰ্মুৰ কাৰণে কিবা বনাইছো আমি তেনেকা প্ৰত্যেকটো জনগোষ্ঠী 5টা ডিস্ট্ৰিক্টত 50 লাখ কৰি কোচ ৰাজবংশী সকলৰ কাৰণে চিলাৰাই ভৱন বনাইছো সব জনগোষ্ঠীৰ কাৰণে আমি কামবিলাক আৰম্ভ কৰিছো যাহাতে সবে সিকিউৰ এটা অনুভৱ কৰিব পাৰে আমি ইয়াতে ফিউচাৰত কোনো কাৰো লগত যাহাতে কাজিয়া লাগিব লগা নহয় এই কামটো চৰকাৰৰ দায়িত্ব বুলি আমি কৰি আছো থ্যাংক ইউ